ষ্টুডিঅ'ত মই শুনিলি দিছকি পানীৰ অভাৱক লৈ হাহাকাৰ পৰিস্থিতি বোকাজান কোঅপাৰেটিভ হেল্থ চেণ্টাৰৰ অন্তৰ্ভুক্ত খটখটি লংকাথাৰ তথা কাথাৰ চাৰ্পো গাঁৱৰ সাব চেণ্টাৰত বোকাজান কোঅপাৰেটিভ হেল্থ চেণ্টাৰৰ অন্তৰ্ভুক্ত খটখটি লংকাথাৰ তথা কাথাৰ চাৰ্পো গাঁৱৰ সাব চেণ্টাৰত পানীৰ অভাৱক লৈ হাহাকাৰ পৰিস্থিতি আশা কৰ্মচাৰীসকলে জনোৱাৰ মতে সাব চেণ্টাৰত পানীৰ অভাৱে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে পানীৰ অভাৱৰ বাবে ৰোগীসকলক উপযুক্ত চিকিৎসা দিব নোৱাৰাত খটখটিৰ পৰা বোকাজান কোঅপাৰেটিভ হেল্থ চেণ্টাৰলৈ নিবলগীয়া হয় বুলি আশা কৰ্মচাৰীসকলে ব্যক্ত কৰিছে ইয়াৰ উপৰিও এই সাব চেণ্টাৰখনত চিকিৎসকসকলৰ বাবে কোৱাৰ্টাৰৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক বিশেষভাৱে অনুৰোধ জনায় সকলোৱে কিয়নো চিকিৎসকসকলে দিনে নিশাই ৰোগীসকলক চিকিৎসা প্ৰদান কৰি নিজ কৰ্তব্য পালন কৰে যাৰ বাবে চিকিৎসকসকলৰ বাবে কোৱাৰ্টাৰৰ ব্যৱস্থা কৰি দিয়াটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে সকলো কৰ্মচাৰীসকলৰ লগতে সমগ্ৰ খটখটি লংকাথাৰ তথা কাথাৰ চাৰ্পো গাঁওবাসীয়ে সাব চেণ্টাৰৰ বাবে সকলো উপযুক্ত ব্যৱস্থাসমূহ কৰি দিবলৈ চৰকাৰক অনুৰোধ জনায় खटखटी alongsido si niltom wangbom na homri pompen dakpini long kathar mate kathar sarpo arong along sub center along siniltum na homri ponlo si niltum na homri pen athi bangke lain lo je non lockdown ki to kok pen ajok along athi mane niltum delivery wrong adek je ha hospital pon po la chawe la pu ko tuar hingno da ke ni tum je wrong ha ke riak na dio 108 wang বোকাজানৰ পৰা বুধেশ্বৰ তেৰণ লাংনি নিউজ 7 নৰ্থ ইষ্ট পশ্চিম কাৰ্বি আংলং ডেংমিজি সেনাৰ গাঁৱৰ খেলপথাৰত চূড়ান্ত ফুটবল খেল অনুষ্ঠিত হয় যোৱা 21 তাৰিখৰ পৰা পশ্চিম কাৰ্বি আংলং ডেংমিজি সেনাৰ গাঁৱৰ খেলপথাৰত ফুটবল খেল অনুষ্ঠিত হয় উল্লেখনীয় যে এই ফুটবল খেলখনত অংশগ্ৰহণ কৰে কাৰ্বি কুৰ্ফ তথা কাৰ্বি জনজাতিৰ পাঁচোটা উপাধিৰ লোক টুংজাং লিজাং এজাং হানজাং আৰু ক্ৰনজাং আৰু যোৱা 25 তাৰিখে চূড়ান্ত ফুটবল খেল অনুষ্ঠিত হয় চূড়ান্ত ফুটবল খেলখনত ইজাং দলৰ খেলুৱৈ ৱেলছন হানছে এক গোল দিবলৈ সক্ষম হোৱাত হানজাং দলক পৰাস্ত কৰি এজাং দলে চূড়ান্ত বিজয়ী খিতাপ দখল কৰে উক্ত দিনটোত বিথুং বিডিসি চেয়াৰমেন ৰামচন্দ্ৰ ৰংপি ডিস্ট্ৰিক্ট মণ্ডল কমিটি বিদ্যা সিং টিমং লগতে ৰঞ্জিত ইংটি আৰু বহুতো গণ্যমান্য লোকসকল উপস্থিত থাকে খেৰনিৰ পৰা সাৰ ইমৰংফাৰ নিউজ 7 নৰ্থ ইষ্ট হাৱাৰকিহাট কেচিএছ জোনৰ আয়োজনত চাংটিমিলি কাৰ্বি জোটাং কাৰ্যালয়ত 28 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপন হাওৰাঘাট তথা হাৱাৰকিহাট কেচিএছ জোনৰ আয়োজনত চাংটিমিলি কাৰ্বি জোটাং কাৰ্যালয়ত 28 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপন কৰে যোৱা 26 তাৰিখে পুৱা 8টা বজাৰ পৰা আৰম্ভণি কাৰ্যসূচী গ্ৰহণ কৰি স্বৰ্গীয়জনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্বৰ্গীয় চাংব ৰংপি লুনকান আজাতাই তথা মঞ্চত পত্নী মালা তেৰণপিৰ দ্বাৰা কাৰ্যসূচী আৰম্ভ কৰে ইয়াৰ পিছত দিনৰ 3টামান বজাৰ পৰা জোটাং আমাইপি তথা মুখ্য কাৰ্যসূচী আৰম্ভ কৰে হাৱাৰকিহাট হাৱাৰ জোটাং আছঙৰ সভাপতি ৰোহিন তেৰাঙে এই সভাৰ সভাপতি গ্ৰহণ কৰে উক্ত দিনটোত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি হাৱাৰকিহাট হাৱাৰ জোটাং আছঙৰ সম্পাদক নৰেন ৰংপি কেচিএছ অফিচ ছেক্ৰেটাৰী হাৰসিং ৰংপি হাৱাৰকিহাট বিডিসি চেয়াৰমেন জিসু কেম্প্ৰাই হাৱাৰকিহাট মিউনিচিপাল বোৰ্ড চেয়াৰমেন প্ৰতাপ সন্দিকৈ আৰু আন বহুতো লোকসকল উপস্থিত হৈ শান্তিপূৰ্ণভাৱে উক্ত জোনেল কাৰ্বি ইউথ ফেষ্টিভেল তথা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপন কৰে কৈকিছিতামে কেচিএছ চেন্ট্ৰেল কমিটি পেন কিপিন খাত আৰন টিভি পন জক পেন আৰ্ডিসিবেট অফান সিতামে নিলিতুমদা হাৱাৰকিহাট আলং সিতামে কাৰ্বি জোটাং মাতে কেচিএছ পেনিটো কাইকে পেন Panongbon, Karbi Zonal Youth Festival, Talon Pono, Apen Penengbang asal so nilitung protokol tenggan, Kroiba Sarkapen apit kara jonisi, Aditang jubat itulah Tehang Pon, Bakit Hapon, teman itu Pakom Hego. Dok Mokar para Rukasen Crow, News 7 North East. Ajil Batori Mate Wapta Namaskar.